এখন গাঁৱত মধু নামৰ এজন খেতিয়ক আছিল। তেখেতে মহাজনৰ পৰা কেইটকামান ধাৰলৈ পইচা লৈছিল। খেতি বৰবাদ হোৱাৰ পৰা তেখেতে ধাৰলৈ লোৱা পইচা ঘূৰাই দিব নোৱাৰিছিল। পইচাৰ অভাৱত তেখেতে খেতি কৰা ব্ৰহ্মৰা দুটা বিকি দিছিল। মই ল'ৰা নিচিনা মৰম কৰি আনিছো, কাৰণ আপুনিও ভালকে চাব। হ'ব বাৰু, মই আধাৰ পইচা এতিয়া দিছো আৰু আধা পইচা ইটো মাহত দিম, কিন্তু মোক এতিয়াহে বেছি পইচা দৰকাৰ আছিল। ঠিক আছে, তেতিয়াহ'লে এটা কাম কৰা, মোৰ আঙঠিটো ৰাখি লোৱা, আৰু আঙঠিটো মোৰ বহুতেই প্ৰয়োজনীয়, আৰু যেতিয়াই মই খুজিম আঙঠিটো দি দিবা। নাই দাদা ৰাখি লোৱা, কাৰণ মোৰ প্ৰতি তোমাৰ অৱস্থা বেছি বেয়া। লাগিলে তুমি ইটো মাহত আধা পইচা দি দিবা মোক, নহ'লে মই মহাজনৰ ধাৰ মাৰিবই নোৱাৰিম, আৰু দুয়োটা মানুহৰ চিন্তা হোৱা বেয়া। আৰু তাকে কৈ মধুৱে তাৰ পৰা গুচি আহিলে। এইটো মাহতেতো মহাজনক পইচা ঘূৰাই দিয়া কথা আছিল। এতিয়া মই মহাজনৰ ঘৰ ওচৰত গৈ কি মোক দেখাম? এইটো মাহততো তোক মই গোটেইখিনি মোলে পইচা ঘূৰাই দিবলৈ কৈছো, এতিয়া পইচা আনিলি? দে আনিছো। এইবাৰ ডবল বৰষুণৰ বাবে খেতি নষ্ট হ'ল, আৰু মই ইমানকে পইচা গোটাব নোৱাৰিলো। সেইবাবে মোৰ ওচৰত কেইটকামান টকা আছে, এইকেইটকাই ল। অকল 2000 আৰু তো 5000 বাকী আছে। মোক পুৰাপুৰি লাগিব, বুজিছ নহয়? আৰু অকমান সময় দিয়ক, আৰু মোৰ আগতে ইমান বেয়া দিন নাহিছিলে, এইবাৰহে। হ'ব দে তেতিয়াহ'লে, তোৰ যদি মানুহটো ভাল তেতিয়াহ'লে তোক 8 দিন আৰু সময় দিছো, আৰু যদি 7 দিনৰ ভিতৰত নেপাওঁ তেতিয়াহ'লে কথা বেয়া হ'ব। মধু তাৰ পৰা মাথা হিলাই গুচি গ'ল, আৰু বহুত চিন্তাত গুচি গ'ল। 4 দিনৰ পিছত আৰু মধুৰ পত্নীয়ে টিউবেলত কাঁহী বাতি ধুই আছিল। ঐ মধুকৰ কি এইটোৱে হয়? হয়, তেখেতৰে ঘৰ হয়। কিবা কথা আছিলে যদি মোকে কওক। মই মহাজনৰ মানুহ হয়, গম পাইছে নহয়? আৰু 3 দিন বাকী দিছে মহাজনে, আৰু নহ'লে পইচা ঘূৰাই দিবলৈ কবি, নহ'লে ঘৰ আৰু মাটি। সেই কথাখিনি শুনি মধুৰ পত্নীয়ে মধুলৈ অপেক্ষা কৰি থাকিল। মধু ঘৰত আহিল। মহাজনৰ মানুহ আহিছিলে আৰু কৈছিলে যে 3 দিনৰ পিছত যদি পইচা ঘূৰাই নিদিয়া তেতিয়াহ'লে মাটি বাৰী চব লৈ ল'ব। 3 দিনৰ ভিতৰত এতিয়াতো খাবলৈ পইচা নাই। আপুনি সেই মানুহজনৰ পৰা পইচা লৈ লওক, যাক আপুনি এবছৰ আগত পইচা দিছিলে। মই ৰঘুনাথৰ পৰা কি মোক দেখাই মই পইচা খুজিম, কাৰণ তেখেতে মোক বেমাৰৰ পৰা তেখেতে ঘৰত থাকিবলৈ মোক বেমাৰ ভাল কৰিলে, আৰু যদি তেখেতে নোচোৱা হ'লে মই তোমাৰ ওচৰত এনেকে থিয় হৈ নাথাকিলোহেঁতেন। আৰু তেখেতৰ পইচা দৰকাৰী আছিলে, আৰু মোৰ ওচৰত আছিলে, দি দিলো। আৰু তেখেতে কৈছিলে ন এবছৰ পিছত আকৌ নিজেই পইচা ঘূৰাই দিম বুলি। আপুনি এতিয়াই লৈ আহক, আৰু এবাৰ খুজিলেতো একো নহয়। ঠিক আছে, তেতিয়াহ'লে মই চেষ্টা কৰিম। যদি নিদিয়ে মই তেতিয়াহ'লে জবৰদস্তি নকৰো। মধুৱে ৰঘু নামৰ মানুহজনৰ গাঁৱত গ'ল। আহি তেখেতৰ ঘৰত পালেহি। দৰ্জাখন বন্ধ দেখি দৰ্জাখনত ঘটঘটিয়ালে। কওকচোন কি কথা আছিলে? কিবা কথা আছিলে যদি অলপ পিছত আহিবা, আৰু মোৰ বহুত কাম আছে। এই মানুহজনী দেখোন মোক ভিক্ষাৰী হিচাপত ব্যৱহাৰ কৰিছে। হে ভগৱান। তাৰপিছত নিজৰ চেহেৰাটো চাইছে। হে ভগৱান, চোলা ফাটি গ'ল। তাৰপিছত তেখেতৰ 2খন হাতেৰে চোলাটো তলত নমাই ল'লে। আৰু এবাৰ দৰ্জাখন খটখটাই চাওঁচোন। আৰে তই আকৌ আহিলি? তহঁতিও নহয়, ভালকে থাকিবই নিদিয়। কিন্তু নহয়, ইয়াতে। মাইকীজনী ভিতৰলৈ গুচি গ'ল। আৰে তেখেতেচোন একোৱেই নহয়। মাইকীজনীয়ে এখন ৰুটি লৈ আহিল। ঐ এইখন ল, আৰু এতিয়া চব্জি নাই, পিঁয়াজৰ লগতে খা, আৰু পইচা নখুজিবি, আৰু ৰুটি দিছো, আৰু খা। কিন্তু মোৰ কথাটো শুনক। আৰে ইয়াৰ পিছতো তোৰ কথা আছে। কিন্তু ৰঘুনাথৰ লগত মোৰ কাম আছিলে। কোন ৰঘুনাথ? এই ঘৰখনৰ মালিক ৰঘুনাথ, মোক কাম আছিলে। কোন ৰঘুনাথ? এই ঘৰখনৰ মোৰ পতি ৰমানাথহে। কিন্তু মই ৰঘুনাথৰ লগত এই ঘৰখনত মই ইটো বছৰত মই 15 দিন আছিলো। ঐ ভিখাৰী, তইতো কৈছ ইটো চালৰ কথা ন? মইতো ইয়াত 10 বছৰ হৈ গ'ল ইয়াত অহা। 10 বছৰ ইয়াত পতি ইয়াতে জন্ম হোৱা, আৰু এইটো পুৰুষৰ পৰা আছে, বুজিছ নহয়? আৰে মই এই ৰঘুনাথৰ লগত এইখন ঘৰতে আছিলো। ভিখাৰী হৈ তই মোৰ ঘৰ কাঢ়িব আহিছ? চিধা ইয়াৰ পৰা গুচি যা, নহ'লে ঠিক নহ'ব। কিন্তু মোৰ কথাটো শুনক।
যা ইয়াৰ পৰা, আৰু এবাৰ যদি যজা শেষ কথা নহয় ইয়াৰ পৰা মাৰহে খাবি। মাইকীজনীয়ে সন্মুখতে যোজাখন বন্ধ কৰি দিলে। মধুৱে ভাগৰত গছ এজোপাৰ তলত বহি গ'ল। কি অৱস্থা হৈ গৈছে মোৰ। এতিয়াতো পিন্ধিবলৈও ভাল কাপোৰ নাই, এতিয়া খাবলৈতো ভাল বস্তু নাই। তাৰ পিছত এজন মানুহে তাৰ সন্মুখত এটকীয়া পইচা এটা দলিয়াই থৈ গুচি গ'ল। সঁচাকে মোক ভিখাৰী নিচিনা লাগিছে নেকি? হঠাতে এজন ঘৰত থকা কুমাৰ দেখি পালে আৰু কুমাৰজনক দেখি তেখেতৰ বেমাৰ হোৱা কথাটিলৈ মনত পেলালে। মূৰটো চকৰ খাই ৰাস্তাতে পৰি গ'ল আৰু বহুত দুখ পালে আৰু মাথাৰ পৰা তেজ ওলাব ধৰিলে। আৰু তাৰ পিছত ৰঘুনাথ আহিলে। ককাই মোৰ হাতখন ভালকে ধৰি লওক। ৰঘুনাথে তাৰ পিছত লাহেকৈ উঠাই আনিলে, তাৰপিছত ঘৰলৈ আহিলে। আপুনিচোন ভাল অৱস্থাত নাই, জ্বৰ হৈ আছে, আৰু কেইদিনমান ইয়াতে থাকি লোৱা, যেতিয়া ভাল হ'ব তেতিয়া গুচি যাব। কিন্তু মধুৱে থিয় হ'ব চেষ্টা কৰে, কিন্তু পৰি যায়। আৰে ককাই ভালকে, এনেকুৱা নহওক যাতে জিন্দাগী যে আপুনি যাব নোৱাৰে, এনেকুৱা কথা নকব। তেতিয়াহ'লে আৰাম কৰক। ৰঘুনাথে তেখেতৰ বহুত দায়িত্ব ল'লে। মধু এতিয়া স্পীড যাব পৰা হ'ল। ইয়াত পৰি পৰি বহুত ভাগৰ লাগিছে, ব'লা অলপমান বাহিৰত লৈ যোৱা। অকলে অকলে ক'তো পৰি নোযোৱা, এতিয়াও বহুত কমজোৰ লাগি আছে। বলক ময়ো গৈছো। দুয়োজনে বাহিৰত ওলালে আৰু ওচৰত থকা কুমাৰ এজনে মাত লগালে। অ ককাই ক'ত যায়? আপুনি যেতিয়াৰ পৰা আহিছে ভিতৰতে সোমাই আছে, বাহিৰততো ওলোৱাই নাই। দুইজনে তেখেতৰ ওচৰত গৈছিল। ইমান দিনৰ পৰা মোৰ দেহাটো ভালেই নাছিলে, আজিয়ে ভাল পাইছো। মনটো ভাল লাগি গ'ল। ইমান দিনৰ পৰা আহিছা, ইমান নতুন মানুহ, মাত বোল একো নাই। এইটো চোৱা, তোমাৰ ধুতিটো ভালকে পিন্ধিব জনা নাই। ঠিকেতো আছে, ঠিক নাই, তোক যাবলৈ অসুবিধা হৈছে কিজানি। মই ঠিক কৰি দিওঁ, মই গৈছো। কুমাৰজনে ধুতিখন পিছফালৰ পৰা খুচাই দিলে। এতিয়া ঠিক লাগিছে? আপুনি ঠিকেই কৈছে। মধু কুমাৰৰ ওচৰত আগবাঢ়িলে। দাদাই অকমান শুনকচোন। তাতে তই ভিতৰত নাহিবি, ফটককে যদি গমুনা পটককে ভাঙি দিবি, তাৰপিছত তাৰ পৰা আপোনাৰ লগত কথা আছিলে। ঠিক আছে, মই গৈছো। কি কথা আছে? দাদাই মোক চিনি পাইছে? নাই পোৱা? কোন হয় তই? ইটো বছৰ যে মই সেইটো ঘৰত আছিলো, আপুনি যে মোক ধুতি পিন্ধাই দিছিল। মধু তই? এইটো কি অৱস্থাত আছ তই? আকৌ এবাৰ তই কি চক্কৰ খাই পৰিলি নেকি আলিবাটত? মধুৱে মুখখন তলত কৰিলে। গধূলি সময়ত আহিছা, ব'লা ভিতৰত ব'লা, ভৰি হাত ধুই কিবা এটা খাই লোৱা। ৰাতি কুমাৰজন আৰু মধুৱে ভাত খাব ললে। দাদাই মই ৰাতিপুৱাৰ পৰা ৰঘুনাথক বিচাৰি আছো, আৰু কোনোৱে চিধা কথা কোৱা নাই। কোন ৰঘুনাথ? এই গাঁৱততো মই ৰঘুনাথ বুলি কাকো চিনি নাপাওঁ। আৰে কিয় মজাক কৰিছে বাৰু? যোনে আপুনি ধুতি মোক পিন্ধাইছিলে তেতিয়া তেখেত মোৰ ওচৰত থিয় হৈ আছিল। কেনেকে হ'ব পাৰে? মোৰতো ভালকে মনত আছে আপুনি অকলে আছিলে। তেতিয়াই মই ভাবিছিলো কি অকলে থকা মানুহজন ঘৰৰ বাহিৰৰ পৰাই নোলায়। ৰঘুনাথ তোমাৰ বন্ধু, ঘৰৰ ওচৰত থকা মানুহ, আৰু তেখেতে মোক বহুত দায়িত্ব ললে, আৰু যোৱাৰ সময়ত মোৰ পৰা 5,000 টকা ধাৰলৈ লৈছিল। কৈছিলে মোক 1 বছৰৰ পিছত দিম বুলি। আৰে কিবা ভুল হৈছে আপোনাৰ। ওচৰত থকা মানুহ ঘৰতো ৰমানাথ থাকে। ৰমানাথ আৰু পত্নীৰ যোৱা বছৰ ক'ৰবাত ফুৰিবলৈ গৈছিল, আৰু আপোনাক ভাবিছিলো কি আপোনাক ঘৰ ৰখীয়া থাকিবলৈ মানুহ পঠিয়াইছে। তেতিয়াহ'লে মোৰ এই গাঁৱৰ কথা একো মনত নাই দাদাই। মোকতো ইয়াত ৰঘুনাথেহে লৈ আহিছিলে। ওখ মুখ 25 বছৰীয়া ল'ৰা, কোলা কোলা দীঘল দীঘল দাড়ি, আগফালে দাঁত ভঙা আৰু দীঘল দীঘল দাড়ি থকা, আৰু এনেকুৱা মানুহ ৰঘুনাথ। চাওক দাদাই, আগতে এজন এনেকুৱা মানুহ আছিলে, কিন্তু কেইদিনমানৰ 3 বছৰৰ আগত তেখেত গায়ব হৈ গ'ল। এইটোতো কিমান দিন হৈ গ'ল, কাৰো খবৰ নাই। 3 বছৰ পিছত নাইকিয়া হৈ গ'ল। নাই দাদাই, এনেকুৱাই লাগিছে কি কোনোবাই ৰঘুনাথৰ নাম লৈ আপোনাক ঠগবাজি কৰিছে। আৰু মই ইয়াৰ পৰা শুনিছো কি সি বহুত বেয়া কাম কৰিছিলে, 2 নম্বৰ ধান্দা তাৰ, সেইকাৰণে তাৰ দুচেই, বুজি পাইছে ন? মই কৈছো নহয়, আপুনিও তাৰ চক্কৰত নফচিব, ভালে ভালে নিজৰ গাঁৱত ওলাই যাওক। তাৰ পৰা বুলি কৈ ডিঙি হিলাই গুচি গ'ল। গৈ থাকোতে দুপৰীয়া হৈ পৰিল, আৰু এজোপাৰ গছৰ তলত বহি ৰুটি খাই আছিল। খাওঁতে ইফালে চাওঁতে হঠাতে কিবা এটা দেখি পালে। এইজন কোন হয়? এইজনতো ৰঘুনাথ হয়। মধুৱে চব এৰি থৈ
দৌমাৰি তাৰ ওচৰত গ'ল। দুইজনেই দৌৰ মাৰিব ধৰিলে, আগে আগে ৰঘু আৰু পিছে পিছে মধু। ৰঘুনাথ ৰখি যায় আৰু মধুৱে ৰখিবলৈ কয়, নৰখে, দৌৰ মাৰি যায়। আগত এখন যজা আছিল আৰু সেই যজাখনৰ গোল গোল কৰি দৌৰ মাৰিব ধৰিলে দুয়োজনে। কোনে ইয়াত ইমান ফাল্টু যজা থিয় কৰাই থৈছে? মধুৱে এটাত হাতত থকা লাঠিডাল দলিয়াই দিলে আৰু দলিয়াৰ ফলত ৰঘুনাথৰ ধুতিত লাগি ফচি গ'ল আৰু ফচাৰ দেখি তাত ৰখি গ'ল। চালা ধাৰ খোৱা, তই চবক পাগল বনাও। তেখেতে সিফালে সিফালে চালে আৰু ৰঘুনাথক দেখা নাপালে। আৰে ক'ত গায়ব হৈ গ'ল? এতিয়া অলপতেতো যজাছে টকৰিয়াইছিলে। আৰে মোৰ পইচাখিনিতো ঘূৰাই দে, নহ'লেতো মই ভিখাৰী হৈ যাম। আৰে এইবোৰ কি হৈছে মোৰ লগত? তেতিয়াই দৰজাখন জোৰছে হিলিব ধৰিলে। তাতেই লাগি থকা এজন ৰঘুনাথ দেখিলে আৰু তাৰ পৰাই গায়ব হৈ গ'ল। অ ককাই, আগতেতো মই আপোনাৰ জান বচাইছিলো, এতিয়া আপোনাৰ পালি, মোৰতো জান নাই। এতিয়া এই যজাখন উঠাই পিনে এতিয়া নদীত পেলাই দিয়া। মই চব কম, কিন্তু পানীততো জলদিকে পেলাই দিয়া যজাখন। তেতিয়া সময়ত যদি মোক ৰঘুনাথে নচোৱাহেঁতেন মোৰে কিবা ব্যৱস্থা মধুৱে যজাখনত হাত লগালে আৰু তাৰ পৰা গুচি আহিলে। আৰু এবাৰ তেখেতে চেষ্টা কৰি হিম্মত কৰি তেখেতে যজাখন উঠাই লৈ গ'ল আৰু পানীত বোৱাই দিলে। যজাখন নদীত ডুব খালে আৰু ৰঘুনাথ তেখেতৰ ওচৰত থিয় হ'ল। এইবোৰ কি? ককাইদেউ, আপোনাক মই চব কৈছো। বাবাজী, মোক এটা কাম কৰি দিয়ক। কোৱা বাচ্চা। এই ৰামানাথটো আপোনাক বহুত মানে, তেখেতক বুজাওক যে মই খোজা ঘৰটো বিকি দিয়ে। চোৱা, মই এজন ঋষি হয় আৰু মই মানুহৰ কামত নালাগো। চাওক বাবা, তেখেতৰ ঘৰটো মোক ভাল কিমতত লাগে আৰু মই জোৰ জবস্তি কৰিব নাই বিচৰা। আৰু আপোনাৰ কথা কেতিয়াও নেপেলায় আৰু আপুনি তেখেতক ক'ব লাগিব, নহ'লেতো জানই। নহ'লে কি হ'ব? তই য'ত বহি আছ তাৰ পৰা উঠিবই নোৱাৰিবি। আপুনি কি মোক চিনিয়ে পোৱা নাই? বাচ্চা, তই সঁচাকে অন্ধ হৈ গৈছ। শুদ্ধ। আৰে মোক শুধৰিব কয়, তেনেকে কৈ ঋষিজনক হাত ধৰিবলৈ যায়। কিন্তু মুনিজনে এটা ফুক মাৰে আৰু দৰজাৰখনৰ নিচিনা ৰূপান্তৰিত হৈ পৰে। এয়া কি হ'ল বাবা? বাবা, মই মাফি মাগিছো, মোক উলিয়াই লোৱা। বাবা, মই মাফি মাগিছো। তোমাৰ তো পাপ অধিক হৈ গ'ল আৰু ইয়াৰ ক্ষমা নাই। ইয়াৰ ক্ষমা একদম সহজতে নোপোৱা। মাফ কৰি দিয়ক বাবা, মাফ কৰি দিয়ক। ঠিক আছে, আহি যোৱা বাহিৰলৈ। ৰঘুনাথ যজাৰ পৰা ওলাই আহিল। তই এজন এতিয়া আত্মা হয় আৰু তোক কোনো দেখি নাপায়। বাবা, আপুনি কৃপা কৰক, আকৌ মোক আগৰ নিচিনা কৰি তোলক। আজিৰ পৰা মই কেতিয়াও বেয়া কাম নকৰো। তোমাৰ মাফ কৰাৰ এটাই উপায় আছে। যি এজন মানুহ এই গাঁৱৰ নহয়, হৃদয় কোমল আৰু অন্তৰ পাতল আৰু সত্যবাদী, আৰু তেখেতেহে তোমাক দেখি পাব আৰু কোনেও দেখি নাপায়। আৰু এবছৰ পিছত যদি তোমাৰ এই যজাখন যদি নৈত পেলাই দিব পাৰে, ডুবাই দিব পাৰে, তেতিয়া তুমি আকৌ আগৰ নিচিনা হৈ পৰিব। এনেকুৱা কথাটো আগতে মই কতো শুনা নাই। যেতিয়া মই তোমাক দেখি পালো, তেতিয়াই মই ভাবিলো সেই মানুহজন তুমিয়ে হয় বুলি। সেইকাৰণে মই আপোনাৰ পৰা পইচা ধাৰ ললো আৰু এবছৰ পিছত আকৌ আহে বুলি। তই বহুত হুঁচিয়াৰ মানুহ হয়, কাৰণ গায়ব হৈ পিনে তই আকৌ ইয়াত আহি পাইছ। তাৰপৰা ৰঘুনাথে এটা গাঁত খান্দিলে, গাঁতত খানা এটা বাকচ উলিয়ালে, বাকচত থকা এইখিনি লওক, আপোনাৰ পইচা যেনেকে আছে তেনেকেই আছে। মোৰ কাম এই পইচাটোৱে হৈ যাব। আজি আৰু এবাৰ মোক সহায় কৰিলা, দেখিছানে তুমি ইমান মহান। ককাই, আপুনিওচোন মোৰ জীৱন ঘূৰাই আনি দিছে, সেইবাবে মই আপোনাৰ নিচিনা সহজ সৰল আৰু সত্যবাদী হ'ম।